সি সি আপুনি যে মুছলমান মোৰ সন্দেহ হৈ আছে আপোনাৰ জন্মত চাগে ভুল আছে থাৰ্ড ক্লাছ মনৰ মানুহ হিমন্ত বিশ্ব শৰ্মাক লৈ আৰু থাৰ্ড ক্লাছ কিছুবিলাক মুছলমানক লৈ মই আলোচনা কৰিম তাৰ কসম আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু যিমান পাৰে ভিডিঅটো শ্বেয়াৰ কৰি দিব শ্ৰদ্ধাৰ থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী দেৱ আপুনি কোৱাৰ দৰে কোনো মুছলমান জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নাই জুবিন গাৰ্গক ন্যায় লাগে বুলি ভিক্টৰ দাস আৰু অজয় ফুকনহঁতৰ লগত কোনো মুছলমানে দাবী কৰিবলৈ গৈ এৰেষ্ট হোৱা নাই আপুনি কৰা উচ্ছেদস্থলীৰ পৰা কোনো মুছলমানে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ গুৱাহাটীত যোৱা নাই বেচাৰা হতে উচ্ছেদস্থলীৰ পৰাই এডাল মোমবাতি জ্বলাই জুবিনৰ আত্মাৰ শান্তি কামনা কৰিছিল আপুনি উচ্ছেদ কৰা স্থলীত যেনে দৰে জুবিনৰ প্ৰগ্ৰাম হোৱা নাই তেনে ধৰণে মমতাজৰ প্ৰগ্ৰামো হোৱা নাই হিহত নিমাখিত প্ৰাণী জুবিনক হিহতেও ভাল পায় কাৰণ জুবিন হিহতৰ বাবেও গীত গাইছে জুবিন উপলক্ষে গুৱাহাটীত যি সমাবেশ হৈছিল আৰু ভিডিঅ' ফুটেজ নিশ্চয় আছে তাত চাকচন কোনজন উচ্ছেদস্থলীৰ ব্যক্তিয়ে পৰিস্থিতি উত্তেজিত কৰাৰ চেষ্টা কৰিছে তাত কিমান উচ্ছেদস্থলীৰ ব্যক্তি আছে তাৰ লগতে আমাৰ মুছলমান সমাজৰ কিছুবিলাক নীলাজ মুছলমান আছে ইমান বেয়া বেয়া সমালোচনা কৰাৰ পিছতো মুখ্যমন্ত্ৰীক বাহবা দিয়ে এইবিলাক মুছলমানৰ জন্মত চাগে ভুল আছে যদি বেয়া পাইছে কমেন্ট কৰি কব পৰৱৰ্তী ভিডিঅ'ত মই হুজুৰাই লম মামা আপুনি ইমান থাৰ্ড ক্লাছ এজন মানুহ আপোনাক মানুহে কিয় মুখ্যমন্ত্ৰী পাতিছিল ও আপোনাক জানো মুখ্যমন্ত্ৰী পাতাৰ বাবে অসমৰ মানুহে ভোট দিয়া নাছিল অসমৰ মানুহে ভোট দিছিল সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী বনাবলৈ আপুনি পিছফালৰ পৰা চুৰি মাৰি মুখ্যমন্ত্ৰীৰ পদটো লৈছিল কাৰি এইটো আমি জানো অসমবাসী হসানে মিছা কমেন্ট কৰি কব আপোনালোকৰ ভৰিত ধৰি অনুৰোধ কৰিছো ভিডিঅটো শ্বেয়াৰ কৰি দিয়ক যাতে অসমৰ সকলো ধৰ্মনিৰপেক্ষ মানুহে জানিবলৈ পাৰে আৰু শুনিবলৈ পাৰে যে যোৱা ৰাতি অসমৰ মুখ্যমন্ত্ৰীজনে ইমান থাৰ্ড ক্লাছ মনৰ মানুহ এজন ইমান বেয়া বেয়াকে আলোচনা কৰিল মৃত্যু জুবিন দাক লৈ ইমান ঘৃণনীয় ৰাজনীতি কিয় আৰম্ভ কৰিলে অসমত যি ঠাইত উচ্ছেদ চলাইছে মুখ্যমন্ত্ৰীয়ে সেইবিলাক ঠাইৰ এজন মানুহও গুৱাহাটীত যোৱা নাই থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী আকৌ কৈ আছে উচ্ছেদ চলি থাকিব অসমত আপোনাৰ কিমান দম আছে BT80 উচ্ছেদ কৰি দেখাওক মামা আপুনি যিমানে নকক কিয় অসমৰ হিন্দু মুছলমান জুবিনদাৰ আদৰ্শৰে অসমখন গঢ়িবলৈ ওলাইছে অসমৰ হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান মাৰবাণ্ডী থিয় দিছে আগন্তুক দিনক সাম্প্ৰদায়িক শক্তি অসমৰ পৰা উচ্ছেদ কৰি ধৰ্ম নিৰপেক্ষ এখন হনৰ অসম গঢ়ি মুখ্যমন্ত্ৰী আকৌ কৈ আছে অসমৰ কিছুবিলাক মানুহে মৃত্যু জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে অসমৰ জনসাধাৰণে ৰাজনীতি কৰিবলৈ যোৱা নাই ৰাজনীতি কৰি আছে আপুনি বা আপোনাৰ নিচিনা ৰাজনীতি নেতাবিলাক আপুনি সাৱধান হৈ যাওক মৃত্যু জুবিন গাৰ্গক যদি পৰিপূৰ্ণ ন্যায় দিব নোৱাৰে তেনেহলে অসমৰ জনসাধাৰণে আপোনাক অসমৰ পৰা খেদি পঠাব হিমন্ত বিশ্ব শৰ্মা যাতে আকৌ চৰকাৰ কৰিব পাৰে আকৌ মুখ্যমন্ত্ৰী হ'ব পাৰে সেই সম্পৰ্কে কিছুবিলাক মুছলমানে ওকালতি আৰু দালালি কৰি আছে সি আপুনি এজন মুছলমান হৈ কেনেকৈ হিমন্ত বিশ্ব শৰ্মাক সাপোর্ট কৰিব পাৰে সি আপুনি যে মুছলমান মোৰ সন্দেহ হৈ আছে আপোনাৰ জন্মত চাগে ভুল আছে আপোনালোকৰ ভৰিত ধৰি অনুৰোধ কৰিছো ভিডিঅটো শ্বেয়াৰ কৰি দিয়ক